সাবস্ক্রাইব কৰক মোৰ ইউটিউব চেনেল হিমু ক্ৰিয়েচন আৰু লগে লগে কাষত থকা বেল আইকনটো টিপি দিয়ক যাতে আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনাৰ মোবাইলত সকলোতকৈ আগতীয়াকৈ সোমায়। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল হিমু ক্ৰিয়েচনলৈ। যদিহে আপোনালোক এজন ইউটিউবাৰ তেন্তে আপোনালোকৰ চেনেলৰ লোগো ইত্যাদি বনাবৰ কাৰণে PNG ফাইল কেনেকৈ বনাব, যদিহে আপুনি নাজানে PNG ফাইল কেনেকৈ বনাব লাগে তেন্তে আজিৰ এই ভিডিঅ'টো শেষলৈকে চাই থাকক। তেন্তে আহক বন্ধুসকল, বেছি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। তো বন্ধুসকল, এখন ফটো PNG ফাইললৈ চেঞ্জ কৰিবৰ কাৰণে আপোনালোকৰ এটা এপ্লিকেশ্যনৰ প্ৰয়োজন হ'ব। গতিকে সেই এপ্লিকেশ্যনটো ডাউনলোড কৰিবলৈ আপোনালোকে প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত গৈ পেলাই ইয়াত চাৰ্চ কৰক পিক্সেল লেব এই এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰি ল'ব। মোৰ ডাউনলোড কৰিয়ে থোৱা আছে, গতিকে মই এইটো অ'পেন কৰি দেখাই দিছোঁ। এইটো অ'পেন কৰা হ'ল। এইটো অ'পেন হ'লে এনেকুৱা ধৰণৰ দেখিব। তাৰপিছত আপোনাৰ ফাৰ্ষ্টত আপোনালোকে ওপৰত থকা প্লাছ আইকনটোত ক্লিক কৰিব। ইয়াত ক্লিক কৰি পেলাই আপোনালোকে ফ্ৰম গেলেৰীৰ পৰা আপোনাৰ যোনখন ফটো PNG ফাইলত চেঞ্জ কৰিব পাৰে সেইখন চেঞ্জ কৰিব। মই মোৰ লগ'টোৱে আপোনাক বনাই দেখাই দিছোঁ আপোনালোকক। গতিকে এইটো মোৰ লগো, এইটো অলপ ক্ৰপ কৰি ল'ব। এইটো আহি গ'ল। এইটো অলপ ডাঙৰ কৰি ল'ব। তাৰপিছত আপোনালোকে তলত থকা 3 নম্বৰটো অপশ্যনলৈ যাব। 3 নম্বৰ অপশ্যনটোলৈ গৈ পেলাই তলফালে ইৰেজ কালাৰ বুলি ওলাব। ইৰেজ কালাৰত ক্লিক কৰিব। তাত ইয়াত এনেবল বুলি আছে, এনেবল কৰি দিয়ক। গতিকে আপোনালোকে দেখিছে আপোনালোকে এইটো ট্ৰাই হৈ গৈছে। যদি আপোনালোকৰ কিছুমান ক'ৰবাত থাকি যায় তেন্তে ইয়াত তলত টলাৰেঞ্চ, স্মুথ এডছ এইবোৰ আছে। গতিকে তোমালোকে কম বেছি এইবোৰ কৰিব পাৰে। মই এইটোতে যথেষ্ট হৈ গৈছে, গতিকে মই ইমানতে ছেভ কৰি দিম। ইয়াত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ওপৰত থকা ইয়াত ক্লিক কৰিব। ইয়াত ছেভ এজ ইমেজ কৰিব। ইয়াত ফৰ্মেটটো আপোনালোকে PNG থাকিব লাগিব, কিন্তু ইয়াত ডিমেনাইজেশ্যন ইয়াত ডিফল্ট আছে। ইয়াত আপোনালোকে আল্টাৰ কৰিব। আল্টাৰ কৰি ইয়াত ছেভ টু গেলেৰী কৰি দিব। এইটো হৈ গৈছে। এতিয়া আপোনালোকে বেক কৰিব। এইটো মানে গেলেৰীত গৈ এতিয়া আপোনালোকে দেখিলে হ'ব। আপোনাৰ মোৰ লগতো PNG ফাইল হৈ গৈছে। গতিকে এনেধৰণে আপোনালোকে যিকোনো এখন ফটো বা আপোনালোকৰ ইউটিউবৰ চেনেলৰ কাৰণে লগো হওক এনেধৰণে PNG ফাইল বনাব পাৰিব। তো তেনেহ'লে বন্ধুসকল, এনেধৰণে আপোনালোকে যিকোনো ফটো বা লগো বনাবৰ কাৰণে এনেধৰণে PNG ফাইল বনাব পাৰিব। তেনেহ'লে বন্ধুসকল, যদিহে মোৰ ভিডিঅ'টো চাই পেলাই আপোনালোকে ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একদম নাপাহৰিবা। থেংক ইউ গাইজ। জয় অসম।